গাইস মই আহি আছো এটা আচৰিত জেগালৈ ভয়ংকৰ জেগা আপুনি সুইসাইড কৰিব লাগিবই হেতু জেগালৈ গলে মানে কোনো পধ্যে আপুনি হাৰি আহিব নোৱাৰে গৈ তাতে সুইসাইড কৰিছে আৰু বহুত মানুহ সুইসাইড কৰিছে নেকি আৰু বহুত মানুহে সুইসাইড কৰিছে হেতু ছোৱালী নিজৰ বাচ্চাটো দেউতা মাৰি খাইছে না দেখিবলৈ বগা কিন্তু পৰি গলে নীলা আপোনালোকে গম পাইছে যে মই কেনেকুৱা এখন ঠাইলৈ বৰ্তমান যাত্ৰা কৰি আছোঁ যিখন ঠাই এটা ভয়ংকৰ ঘটনাৰ লগত জড়িত য'ত মানুহে সুইসাইড কৰে বিভিন্ন ধৰণৰ প্ৰেত আত্মাৰ বসতি স্থান সেই জেগাটুকুৰা মই এয়া সেইটো বাটেৰেই বৰ্তমান যাত্ৰাৰ দিশত গাইস মই আহি আছো এটা আচৰিত জেগালৈ ভয়ংকৰ জেগা যিটো জেগাত মানুহে সুইসাইড কৰে বহুত মানুহে সুইসাইড কৰিছে আৰু সেই জেগাটোৰ নাম ৰাখিছে সুইসাইড ফল গতিকে মই গাড়ীত গৈ আছো বৰ্তমান আচৰিত কথা মানে আপুনি মানে সুইসাইড কৰিবলৈ বাধ্য হৈ যাব এই জেগাটোলৈ গ'লে মই ভয়ে ভয়ে আহিছো যিটো জেগা আপুনি সুইসাইড কৰিব লাগিবই হেতু জেগালৈ গ'লে মানে কোনো পধ্যে আপুনি হাৰি আহিব নোৱাৰে গতিকে আজি মই সুইসাইড ফললৈ গৈ আছো সুইসাইড কৰিবলৈ দাদা আচল কাহিনীটো কি কওকচোন হেতু ছোৱালী নিজৰ বাচ্চাটো দেউতা মাৰি খাইছে না সেইটো কাৰণে ছোৱালীজনীয়ে গৈ তাতে সুইসাইড কৰিছে আৰু বহুত মানুহ সুইসাইড কৰিছে নেকি আৰু নকবি বহুত মই ক'লে গৈ আছো আৰু সেইটো দুইজনে সুইসাইড কৰিলে মই কৈছো আগতে মোক টকাটো দি দিয়া টকাটো দি ল'ব লাগিব মই যদি সুইসাইড কৰিম আগতে টকা দিহে সুইসাইড কৰিব পাৰিম ইয়াত বাপৰে বাপ বাকী তাত যদি পইচাটো নিদিওঁ কি হ'ব নহ'লে মই বহি তাতে কান্দিব লাগিব সুইসাইড কৰি আছে মা দেউতাক কৈ দিবা দেই সেইটো আহিলে ছোৱালীবিলাক যি কয় সেইটো ৰাজি হ'ব লাগিব নহ'লে দুইজনে সুইসাইড কৰি দিব গতিকে বলক দাদাৰ কথা শুনিলে সুইসাইড কৰিবই লাগিব বলক সুইসাইড কৰোঁগৈ সঁচাকৈ ইয়াৰ পৰিৱেশটো কিন্তু নকৈ নোৱাৰি ইমান ধুনীয়া মাত্ৰ ধুনীয়াতে সীমিত নহয় মই যদি কৈ থাকোঁ ধুনীয়া 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 মানে শেষ নহয় মই ধুনীয়াটো কৈয়ে থাকিব লাগিব এনেকুৱা ধুনীয়া জেগা মই সেই যিটো আপোনালোকৰ গন্তব্যস্থান যিটুকুৰা জেগা মই আজি দেখাবলৈ গৈ আছোঁ তাৰ মাজত মই এইকণ জেগা পালোঁ পাই মই ভিডিঅ'টো অকণমান কৰিবলৈ আপোনালোকক এইকণো দেখাওঁ ইয়াৰ ৰাস্তা পদূলি ইয়াৰ প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্যতা গছ গছনিৰ পৰা পাহাৰ ডাৱৰ আকাশখন মানে প্ৰকৃত নেচাৰেল প্লেচ বুলি আমি এইটো ক'ব পাৰোঁ তো আজি মই আপোনালোকক যি টুকুৰা জেগালৈ লৈ আহিছোঁ তাৰ মাজতে মই এই জেগাখিনিও দেখাইছোঁ য'ত মানুহে মৰিবলৈ যায় তেনেকুৱা এটা জেগাত মই আহিবলৈ আজি চেষ্টা কৰি আছোঁ বৰ্তমান পোৱাগৈ নাই পাম আৰু বেছি দূৰ নাই আপোনালোকে ভিডিঅ'টো চাই থাকক সেই জেগাকণ আপোনালোকক মই দেখাম স্ক্ৰিপ্ট নকৰিব কাৰণ আপোনালোকে স্ক্ৰিপ্ট কৰিলে কাহিনীটো বুজি নাপাবও পাৰে জেগাকণ থাকি যাবও পাৰে গতিকে বলক সেই জেগাকণ আপোনালোকক দেখাম মই আৰু বেছি দূৰ নাই পামেই এতিয়া বলক যাওঁ সেই জেগাকণ চাওঁগৈ বলক বাপ্পাই আহি মই পাই গ'লোঁ সুইসাইড ফলত গতিকে আপোনালোকক এটা কথা মই কৈ থওঁ আপোনালোকে যাতে ইয়ালৈ আহিলে সুইসাইডৰ কথাটো নাভাবে কাৰণ এইটো বৰ বেলেগ ফল মানে ইয়াতে দাদাইটো কৈছিলেই মানুহবিলাকে সুইসাইড কৰে গতিকে সময় নষ্ট কৰি নাথাকোঁ এই সুইসাইড ফলটো আপোনালোকক মই দেখাম ই বহুত তললৈকে ইয়াত গভীৰ মানে আপোনাৰ এটা মানে নিজৰা বৈ আছে ফল বুলি কৈছে আৰু গতিকে আপোনালোককো মই বেক কেমেৰা কৰি দেখাম মইনো কিমানকৈ উঠি থাকিম আহক চাওঁ পৰিৱেশটো এবাৰ মই এনেকৈ দেখাই দিছোঁ বহুত তললৈ কিবা আছে বেক কেমেৰা কৰি দেখিলে দেখা খৰিটো দেখিছে খৰিয়ে সেইটোৱে হ'ল সুইসাইড ফল আপুনি ইয়াৰ পৰা যদি পৰি যায় আপোনাৰ মৃত্যুটো অনিবাৰ্য কোনো ইয়াত বচাবলৈও নাহে আপুনি সুইসাইড কৰিব পাৰে বহুত মানুহ ইয়াত সুইসাইড কৰিছে কি আছে নাজানো মুঠতে আপুনি বাধ্য হৈ যাবও পাৰে এনেকুৱা কিবা লাগি যায় আপুনি ফলটো চাওক এবাৰ ভালকৈ চাওক কিমান ওপৰৰ পৰা তললৈ পানী আহি আছে গংগা বৈ আছে একদম ভালকৈ চাওক মজা পৰিৱেশ সেইফালে চাওক কিমান ডাৱৰটো এবাৰ দেখাব বিচাৰিছোঁ মই ডাৱৰ আপোনাৰ পাহাৰত ডাৱৰ লাগি আছে ডাৱৰ চুব পাৰিব আপুনি ইয়াত আহিলে এটা কথা মই চব মোক কৈ
পানীটো অলপ অলপ বগা দেখিছে, কিন্তু পৰি যোৱাৰ পাছত আপুনি নীলা দেখিব। পানীটো দেখিবলৈ বগা কিন্তু পৰি গ'লে নীলা, দেখিবলৈ বগা পানীটো কিন্তু পৰি গ'লে নীলা হৈ যায়। আচৰিত কথা সেইটো, মানে কি ইয়াত বিশেষত্ব আছে নাজানো আৰু এইটো বহুত মানুহ আহে। কৰোঁগৈ না, ছুইচাইড নকৰিব, সেইটো বহুত বেয়া কথা। মই নকৰোঁ ছুইচাইড, বহুত ভয় লাগিছে ইয়াত। কৃষ্ণ, যাতে কোনো ছুইচাইড নকৰে আৰু লাইফটো বহুত মূল্যৱান। ইয়াত চাবহে পাৰি দেই।